তাবলিগী জামাত এতিয়া হৈ পৰিছে গোটেই বিশ্বৰ বাবে কৰোনা ভাইৰাছৰ অন্যতম সংক্ৰমণস্থলী। নমস্কাৰ বন্ধুসকল, মই ৰশ্মিতা আৰু আপোনালোক সকলোকে স্বাগতম মই ৰশ্মিতা চেনেললৈ। হয়, যোৱাকালি এই খবৰ আহিছে যে অসমৰ কৰিমগঞ্জতো ইতিমধ্যে কৰোনা ভাইৰাছ আক্ৰান্ত হৈছে আৰু যিজন ব্যক্তি আক্ৰান্ত হৈছে তেওঁৰ সম্পৰ্ক আছে তাবলিগী জামাত নিজামুদ্দিনৰ সভাৰ লগত। অৰ্থাৎ সেইজন ব্যক্তি উপস্থিত আছিল নিজামুদ্দিনৰ সেই বিশেষ সভাখনত। ইয়াৰ উপৰি এতিয়ালৈকে 4জন লোক কোভিড পজিটিভ পোৱা যায় অসমত আৰু গোটেই কেইজনে উপস্থিত আছিল নিজামুদ্দিনৰ সেই সভাখনত। তাবলিগী জামাতৰ সভাই কেৱল অসমতেই কৰোনা ভাইৰাছ আনা নাই বা অকল ভাৰতবৰ্ষতেই কৰোনা ভাইৰাছ আনা নাই, ইয়াৰ উপৰি মালয়েছিয়া আৰু পাকিস্তানতো কৰোনা ভাইৰাছ আনিছে এই তাবলিগী জামাতে। গতিকে আহক জানো কি এই তাবলিগী জামাত আৰু কেনেকৈ ইয়াৰ সম্পৰ্ক আছে কৰোনা ভাইৰাছৰ লগত। তাবলিগী জামাত হৈছে এখন ছ'চাইটি যিয়ে ইছলাম বিয়পায়। তাবলিগী জামাত হৈছে দৰাচলতে এক ইছলামিক মুভমেণ্ট যাৰ জৰিয়তে ইছলাম বিয়পোৱা হয় আৰু ইয়াৰ মেম্বাৰ কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই আছে। এই যিখন ছ'চাইটি এইখন ছ'চাইটি এষ্টাব্লিছড হৈছিল স্থাপন হৈছিল 1926ত আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিল প্ৰফেট মুহাম্মাদৰ যি জীৱন আদৰ্শ আছিল, তেওঁৰ জীৱন ধাৰণৰ প্ৰণালী আছিল অথবা সেই যি ইছলামিক আদৰ্শ আছিল সেই মতে চলিবলৈ পুনৰাই লৈ যোৱা। গতিকে ইয়াৰ বাবে বহুতে ক্ৰিটিচাইজো কৰে কাৰণ ইয়াৰ জৰিয়তে মানুহক পুনৰাই পিছলৈ লৈ যোৱা হয় বুলি। এই অৰ্গেনাইজেশ্যনৰ সদস্যৰ সংখ্যা 150 মিলিয়নৰ পৰা 250 মিলিয়ন পৰ্যন্ত আছে আৰু ইয়াক বিংশ শতিকাৰ সবাতোকৈ ডাঙৰ ৰিলিজিয়াছ মুভমেণ্ট বুলি কোৱা হয় আৰু এই সভা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয় আৰু ইয়াত বহু মানুহ একগোট হয় আৰু প্ৰায় 40 দিনৰ বাবে ইয়াৰ সদস্যসকলক এক স্পিৰিচুৱেল যাত্ৰালৈ লৈ যোৱা হয়। সেই মানুহসকল একেলগেই থাকে, যিখিনি ঠাইত সেই মানুহসকল থাকে সেই ঠাইখিনি বহুত সৰু হয় আৰু তেওঁলোকে কম দূৰত্বৰ মাজতে সেই 40 দিনৰ যাত্ৰা অতিক্ৰম কৰাৰ এক নিয়ম আছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰথমতে আৰম্ভ হয় মালয়েছিয়াত যোৱা কিছুদিন পূৰ্বে তাবলিগী জামাতৰ সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই সভা অনুষ্ঠিত হোৱাৰ পাছত যেতিয়া মালয়েছিয়াত 647জন মানুহ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল তেতিয়া তাৰ যেতিয়া পৰীক্ষা নিৰীক্ষা কৰা হয় তেতিয়া জানিবলৈ পোৱা যায় যে 647 জনৰ 2% আধাতকৈ বেছি ক'ব পাৰে যে 70% মানুহেই আছিল সেই সভাখনত উপস্থিত থকা মানুহ আৰু বাকী যি 30% বা এভাগ মানুহ হয়তো সেয়া হ'ব পাৰে অপ্ৰত্যক্ষভাৱে বা সেই মানুহৰ লগত সংস্পৰ্শত অহা মানুহ বা অন্য ক'ৰবাৰ পৰা অহা। অৰ্থাৎ ইয়াৰ পৰাই জানিব পাৰি যে প্ৰথম আৰম্ভণি হয় তাবলিগী জামাতৰ পৰা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা মালয়েছিয়াত। ইয়াৰ পাছত সেই ঘটনাৰে পুনৰাবৃত্তি হয় পাকিস্তানত। হয়, 12 মাৰ্চত পাকিস্তানত তাবলিগী জামাতৰ সভা পুনৰাই অনুষ্ঠিত কৰা হয় লাহোৰত আৰু লাহোৰত 1.5 লাখ মানুহ একলগ হৈ গোট খায়। 12 মাৰ্চত সেই সভা অনুষ্ঠিত হৈ যোৱাৰ পাছত পাকিস্তানৰ হেডকোৱাৰ্টাৰ ৰায়ৱানত 29 মাৰ্চ তাৰিখে যেতিয়া সেই সভাত উপস্থিত থকা 35জন মানুহৰ টেষ্ট কৰা হয় তেতিয়া 27জন মানুহে COVID-19 পজিটিভ পোৱা যায়। গতিকে এয়া হ'ল তাবলিগী জামাতৰ জৰিয়তে পাকিস্তানত কৰোনা ভাইৰাছ বিয়পোৱাৰ দ্বিতীয়টো ঘটনা। ইয়াৰ পাছত আহোঁ আমাৰ ভাৰতবৰ্ষলৈ। ভাৰতবৰ্ষত তাবলিগী জামাতৰ মুখ্য যি হেডকোৱাৰ্টাৰ আছে সেই হেডকোৱাৰ্টাৰ আছে দিল্লীৰ নিজামুদ্দিন এলেকাত আৰু দিল্লীৰ নিজামুদ্দিন এলেকাতে 13 তাৰিখৰ দিনাখন অনুষ্ঠিত কৰা হৈছিল তাবলিগী জামাতৰ এই সভা। এই সভাত প্ৰায় 34খন মানুহে ভাগ লৈছিল। ইয়াত দেশৰ বিভিন্ন প্ৰদেশৰ পৰা অহা মানুহ আছিল। ইয়াৰ উপৰি ভাৰতৰ বাহিৰৰ বেলেগ দেশৰ মানুহ ইয়াতে সন্নিৱিষ্ট আছিল। 13 তাৰিখে যিখন সভা অনুষ্ঠিত কৰা আছিল সেইখন সভা 15 তাৰিখলৈকে আছিল। এতিয়া আমি টাইমলাইনসমূহ চাওঁ আহক কেনেকৈ এই সভাখন আগবাঢ়ি গ'ল আৰু কেনেকৈ ই আইন অমান্য কৰিলে আৰু ইয়াৰ জৰিয়তে কৰোনা ভাইৰাছ আক্ৰান্ত হ'ল। গতিকে 13 তাৰিখৰ দিনাখন পোনপ্ৰথমবাৰৰ বাবে তাবলিগী জামাতৰ সভাখন অনুষ্ঠিত কৰা হয়। সেইখিনি সময়ত যিখিনি সময়ত নেকি গোটেই বিশ্বতে
কৰোনা ভাইৰাছৰ সন্ত্ৰাস বাঢ়িবলৈ ধৰিছিল। 16 মাৰ্চৰ দিনাখন অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে যে দিল্লীৰ কোনো ঠাইতে ৰিলিজিয়াছ কাৰণত 50 জনতকৈ বেছি মানুহ গেদাৰ নহ'ব। কিন্তু ইতিমধ্যে তাত 3400 মানুহ একেলগে আছিল। কিছু সংখ্যক মানুহ তাৰ পৰা ওলাই গৈছিল, বিভিন্ন ঠাইলৈ তেওঁলোকক ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে পঠিয়াইছিল আৰু তেওঁলোক দেশৰ বিভিন্ন প্ৰান্তলৈ গৈছিল। 20 মাৰ্চৰ দিনাখন খবৰ আহে যে 10 জন ইণ্ডোনেছিয়ান মানুহ আন্দামান এণ্ড নিকোবৰ আইচলেণ্ডত কোভিড পজিটিভ পোৱা যায় আৰু গোটেই কেইজন মানুহে উপস্থিত আছিল তাবলিগী জমাতৰ সভাখনত। ইয়াৰ পাছত 22 মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰীয়ে জনতা কাৰফিউ ঘোষণা কৰে। 23 মাৰ্চত 1500 মানুহে সেই ঠাই খালী কৰে, কিন্তু তেতিয়াও 1000 মানুহ তাতেই আছিল। 1000তকৈ অধিক মানুহ তাতেই কিন্তু আবদ্ধ হৈ আছিল। 24 মাৰ্চ তাৰিখে PM মোদীয়ে লকডাউন ঘোষণা কৰে আৰু সেইদিনাখনে নিজামুদ্দিন পুলিচে তেওঁলোকক অনুৰোধ জনাই যাতে সেই ঠাই খালী কৰে। 25 মাৰ্চৰ দিনাখন যি 1000 মানুহ মাৰ্কাছৰ ভিতৰত আছিল তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰিবলৈ মেডিকেল টিম এটা আহে আৰু মেডিকেল টিমে তেওঁলোকৰ মাজৰ পৰা বহুকেইজন মানুহৰ গাত COVID-19ৰ সন্দেহজনক আচৰণ বা লক্ষণ দেখিবলৈ পায় আৰু সেই সন্দেহজনক মানুহকেইজনক আইচলেশ্যনত ৰখা হয়, কিন্তু সেই বিল্ডিংটোৰ ভিতৰতে। এয়া হ'ল 25 মাৰ্চলৈ কথা। 26 মাৰ্চৰ দিনাখন খবৰ আহে এজন ইণ্ডিয়ান মুফতি শ্ৰীনগৰত COVID-19 পজিটিভৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰে আৰু সেইজন মানুহেও তাবলিগী জমাতত উপস্থিত আছিল। আৰু যেতিয়া এই মানুহজন গৈছিল ট্ৰেইনেৰে আৰু লোকেল যি ঠাই আছিল তাতে বাছেৰে ভ্ৰমণ কৰিছিল। গতিকে আশংকা এইটো ব্যক্ত কৰিব পাৰি যে হয়তো কিমান মানুহ হয়তো আক্ৰান্ত হৈছে। 27 মাৰ্চৰ দিনাখন তেলেংগানা CMOয়ে টুইটৰ জৰিয়তে কয় যে 6 জন মানুহ COVID-19ৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰে আৰু সেই আটাইকেইজন মানুহে তাবলিগী জমাতৰ সভাত উপস্থিত আছিল। 28 মাৰ্চৰ দিনাখন লাজপত নগৰৰ পুলিচে নিজামুদ্দিনত অনুষ্ঠিত হৈ থকা সভাখনত একত্ৰিত হৈ থকা মানুহখিনিক উভতাই যাবলৈ অনুৰোধ জনায়। সেয়া দ্বিতীয়বাৰ আছিল যেতিয়া নেকি প্ৰশাসন ব্যৱস্থাই তেওঁলোকলৈ নটিচ জাৰি কৰিছিল। সেইদিনাখন তেওঁলোকৰ পৰা কোনো ৰিপ্লাই নাহে, কিন্তু তাৰ পিছদিনাখন মানে 29 মাৰ্চ তাৰিখে তেওঁলোকে কয় যে যিহেতু লকডাউন হৈ আছে গতিকে মাৰ্কাছত কোনো নতুন মানুহ সোমাবলৈ দিয়া নহ'ব, কিন্তু যিখিনি মানুহ আছে সেইখিনি মানুহ থাকিব। দ্বিতীয়বাৰ যেতিয়া নিৰ্দেশ দিছিল সেইবাৰো তেওঁলোকে মাৰ্কাছৰ পৰা মানুহখিনি ওলাই যাবলৈ নক'লে আৰু আইন অমান্য কৰিলে দ্বিতীয়বাৰৰ বাবে। আৰু সেইদিনাখনেই ৰাতি 29 মাৰ্চৰ দিনাখনেই ৰাতি পুলিচ আৰু হেল্থ ডিপাৰ্টমেণ্টৰ বিষয়া আহে, অথৰিটি আহি গোটেই 1000 মানুহক ওলোৱা হয় আৰু তাৰে 700 মানুহক আইচলেশ্যনত ৰখা হয়, কাৰণ তেওঁলোকৰ গাত যি COVID-19ৰ লক্ষণ সেয়া অত্যাধিক আছিল আৰু 300 মানুহক জেনেৰেল হস্পিটেলত ৰখা হয়। ইতিমধ্যে 7 জন মানুহৰ মৃত্যু যি শ্ৰীনগৰত এজন হৈছে আৰু 6 জন তেলেংগানাত হৈছে। ইয়াৰ উপৰি 7 জন মানুহ যি COVID-19ৰ দ্বাৰা পজিটিভ আন্দামান এণ্ড নিকোবৰ আইচলেণ্ডত হৈছে। সেই গোটেইসমূহ মানুহ ইতিমধ্যে লিংকড হৈছে তাবলিগী জামাতৰ যি সভা অনুষ্ঠিত হৈছিল তাৰ লগত। গতিকে ইয়াৰ লগে লগে 29 মাৰ্চৰ পাছৰে পৰা কথাটো পোহৰলৈ আহে। 31 মাৰ্চৰ দিনাখন প্ৰশাসনে অনুৰোধ কৰে ইতিমধ্যে যিসকল মানুহ তাৰ পৰা ওলাই দেশৰ বিভিন্ন প্ৰান্তলৈ গৈছে সেই সকলো মানুহকে অনুৰোধ জনাইছে যাতে তেওঁলোকে নিজে আহি তাতে নিজৰ সম্ভেদ দিয়ে। ইয়াৰ উপৰি এই সভাখনত উপস্থিত থকা যি মানুহ আছিল সেই 3400 মানুহৰ যথেষ্ট সংখ্যক মানুহ কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। সেই মানুহসকল আহিছিল থাইলেণ্ড, নেপাল, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ, কাজাকিস্তান, আফগানিস্তান, আলজেৰিয়া, বাংলাদেশ, ইংলেণ্ড, ফিজি, ফ্ৰান্স, কুৱেইটৰ পৰা আহিছিল। গতিকে অনুমান কৰিব পাৰি যে কিমান বেছিকৈ এইটো ভয়ংকৰ এটা বিষয়, কাৰণ সেইবোৰ দেশলৈও যদি মানুহসকল উভতি গৈছে বা যাব তেতিয়া COVID-19ও সেই দেশলৈ লৈ যাব। ইয়াৰ উপৰি সেইখন সভাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মানুহে সমবেত হৈছিল।
ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানে বিভিন্ন প্ৰদেশ অসমৰ পৰা গৈছিল উৰিষ্যাৰ পৰা গৈছিল তেলেংগানাৰ পৰা গৈছিল আৰু বিভিন্ন প্ৰদেশৰ পৰা গৈছিল আৰু সেই মানুহসকলে সেই প্ৰদেশসমূহলৈও বেমাৰবোৰ লৈ গৈছে আৰু অসমলৈও যি COVID-19 আহিছে এয়া সেই সভাৰ লগত জড়িত মানুহৰ জৰিয়তেই আহিছে গতিকে ইয়াৰ জৰিয়তে গোটেই ভাৰতবৰ্ষতে COVID-19 বিয়পিছে ইয়াৰ উপৰি অকল ভাৰতবৰ্ষত বুলিয়েই নহয় গোটেই সাউথ ইষ্ট এছিয়ালৈ এই বেমাৰ বিয়পিছে কেৱল এখন সভাৰ বাবে অসমৰ পৰা গৈছিল 500ৰো অধিক মানুহ আৰু তেওঁলোকৰ 200ৰো অধিক মানুহ অসমলৈ ঘূৰি আহিছিল অসমত ঘূৰি আহি বিভিন্ন জনৰ লগত সংস্পৰ্শত আহিছিল আৰু ইয়াৰ জৰিয়তে চাগে কিমান মানুহক আক্ৰান্ত কৰিছে গতিকে মাত্ৰ এখন সভাৰ জৰিয়তে গোটেই বিশ্বলৈ এই বেমাৰটো বিয়পোৱা হৈছে আৰু এতিয়ালৈকে ভাৰতত সংখ্যা আছিল COVID-19ৰ পজিটিভৰ 1415ৰ ওচৰা ওচৰি কিন্তু ইয়াৰ জৰিয়তে আশংকা কৰা হৈছে যে এই সংখ্যা যথেষ্ট দ্ৰুতগতিত বাঢ়িব ইয়াৰ হয়তো অসীম অলেখ হয়তো সংখ্যা পাৰ কৰিব পাৰে ইয়াৰ পাছত দিল্লী গভৰ্ণমেণ্ট লগতে চেন্ট্ৰেল গভৰ্ণমেণ্টে কিন্তু নিজামুদ্দিনৰ কাৰ্যালয়ৰ ওপৰত বহুকেইটা পদক্ষেপ হাতত লয় দিল্লী গভৰ্ণমেণ্টৰ বহুকেইটা নিৰ্দেশ তেওঁলোকে অমান্য কৰিছে সেইবাবে দিল্লী গভৰ্ণমেণ্টে নিজামুদ্দিনৰ কাৰ্যালয়ৰ ওপৰত FIR কেছ কৰিছে ইয়াৰ উপৰি 800 জন যি টুৰিষ্ট আহিছিল ভাৰতলৈ গৃহ মন্ত্ৰালয়ে তেওঁলোকক ব্ল্যাকলিষ্ট কৰিছে কাৰণ হল যেতিয়া কোনো ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যৰে এখন দেশৰ পৰা আন এখন দেশলৈ যায় তেতিয়া হলে তেওঁলোকে ধৰ্ম প্ৰচাৰৰ বাবে ভিসা ল'ব লাগে আৰু এই ভিসা ল'বৰ বাবে বহুখিনি প্ৰচিডিউৰ থাকে কিন্তু তেওঁলোকে টুৰিষ্ট ভিসা লৈ আহিছিল আৰু কৈছিল যে ভাৰতৰ বিভিন্ন ঠাই ঘূৰিব কিন্তু টুৰিষ্ট ভিসা লৈ তেওঁলোকে ধৰ্ম প্ৰচাৰৰ কাম কৰিছিল সেইবাবে ভিসাৰ মিস ইউজ কৰাৰ বাবে তেওঁলোকক ব্ল্যাকলিষ্ট কৰা হৈছে ইণ্ডিয়াৰ পৰা আপোনালোকে কি ভাবে যে ভাৰত চৰকাৰে এয়া পদক্ষেপ লোৱাটো ভাল হৈছে নে বেয়া হৈছে গতিকে এইখিনি আছিল তাবলিগী জমাতৰ বিষয়ে কথা কেনেকৈ তাবলিগী জমাতৰ লগত সংযুক্ত হ'ল এই কৰোনা ভাইৰাছ আৰু কেনেকৈ ইয়াৰ জৰিয়তে গোটেই সাউথ ইষ্ট এছিয়াত কৰোনা ভাইৰাছ বিয়পিছে আশা কৰো আপোনালোকৰ এই ভিডিঅটো চাই ভাল লাগিল যেহেতু এডুকেশ্যনৰ লগত ৰিলেটেড কথা তাবলিগী জমাতৰ বিষয়ে জনা ইয়াৰ লগতে কোন কোন দেশ ইয়াৰ দ্বাৰা ইনফেক্টেড হৈছে গোটেইবোৰ কথা আমি জনাটো প্ৰয়োজন গতিকে এই সকলোবোৰ কথা জানিবলৈ যত্ন কৰিলো আৰু মনত ৰখা উচিত যে ইয়াৰ এতিয়া কেৱল ব্ল্যাকলিষ্টেড হৈছে 800 মানুহ ইয়াৰ আগতেও বহু হয়তো মানুহ আহিছিল যিয়ে ভিসাৰ মিস ইউজ কৰিছিল আৰু ইয়াৰ জৰিয়তে কিমান কি ঘটনা হয়তো হৈছিল গতিকে আশা কৰো আপোনালোকে ইয়াৰ জৰিয়তে ইনফৰমেশন পালে আৰু এই গোটেইখিনি বিষয়ৰ ওপৰত ভাল এটা জ্ঞান হ'ল যদি ভিডিঅটো ভাল লাগিল তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো মই লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅৰ সৈতে আজিলৈ ইমানতে এৰিছো জয় হিন্দ भारत माता की जय जय अहम।